পিকে চন্দনাছ কিচেনলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই এটা জলকীয়াৰ ৰেচিপি দেখাম। আচাৰ হয় এইটো, তাৰমানে এইটো আহকচোন কেনেকৈ বনাই থাকে চাওঁ। প্ৰথমতে আমি জলকীয়া লৈ ল'ব লাগিব। জলকীয়াখিনি ভাল ধৰণে ধুই ইয়াতে পানী নাইকিয়া কৰি ল'ব লাগিব আৰু ঠাৰিখিনি গুচাই ল'ব লাগিব। এইখিনি পষ্টখিনি একদম পিঠাগুড়িৰ নিচিনাকৈ গুড়ি কৰিব লাগিব দেই। এইখিনি হ'ল নিমখ, ইয়াত লাগিব চেনি, তাৰপৰা আদা লাগিব, টেঙা লাগিব কাজি নেমু এটা, আৰু মিঠাতেল লাগিব। প্ৰথমতে আমি জলকীয়াখিনি জাৰ এটাত ভৰাই মিহিকৈ গুড়ি কৰি ল'ম। গুড়ি কৰি লৈছোঁ, এতিয়া এয়া গুড়ি হৈ গ'ল। এতিয়া আমি এটা বাউলত এইখিনি উলিয়াই পেলাইছোঁ। ধুনীয়াকৈ গুড়ি কৰিব লাগিব। ইয়াত 1 পোৱা জলকীয়া আছে দেই। 1 পোৱা জলকীয়াত 50 গ্ৰাম পস্ত দিব। ইয়াতে আমি আদা দি দিছোঁ। ইয়াত আদা, নহৰু, পিঁয়াজ গোটেইকেইটাই দিয়ে। ডাঙৰ পিঁয়াজ 2টা দিব লাগে, তাৰপিছতে নহৰু এটা ডাঙৰ দিব লাগে। আমি নাখাওঁ কাৰণে অকল মই আদাই দিছোঁ। ইয়াতে চেনি দি দিছোঁ, চেনি 3 চামুচ দিলোঁ ইয়াত মই। ইয়াতে অকণমান নিমখো দিব লাগিব। এনেই মই 1 চামুচ দিছোঁ। সোৱাদ অনুসাৰ যোনে যেনেকৈ দিয়ে আৰু। এইখিনি এতিয়া মিক্স কৰি পেলাব লাগিব। গোটেইখিনি ধুনীয়াকৈ মিক্স কৰিব লাগিব। এইখিনি ধুনীয়াকৈ মিক্স হৈ গ'ল। এতিয়া আমি এখন কেৰাহী গেছৰ ওপৰত উঠাই দিব লাগিব। তাতে আমি মিঠাতেল দি দিম। মিঠাতেল 1 কাপ দিব লাগিব। এয়া মই মিঠাতেল লৈ লৈছোঁ। এতিয়া কেৰাহী দি দিম এয়া মিঠাতেল 1 কাপ। এতিয়া গেছটো বঢ়াই থৈছোঁ তেলখিনি গৰম হ'বৰ কাৰণে। তেলখিনি গৰম হৈ যাব তেতিয়া গেছটো অকণমান কমাই দিব লাগিব। তাৰপৰা ইয়াতে আমি এতিয়া আদাখিনি দি দিছোঁ। আমি নহৰু পিঁয়াজ নাখাওঁ কাৰণে দিয়া নাই। আপোনালোকে যোনে খায় নহৰু পিঁয়াজটো দি দিব। পিঁয়াজ ডাঙৰ 2টা দিব আৰু নহৰু এটা দিব ডাঙৰ। নহৰু, পিঁয়াজ, আদা গোটেইটো পেষ্ট বনাই ল'ব, যিখিনি নহৰু পিঁয়াজ খায়। মই অকল আদা দিছোঁ, আমি নহৰু পিঁয়াজ নাখাওঁ কাৰণে। ইয়াতে এতিয়া পস্তখিনি দি দিব লাগিব। মই পস্ত লৈ লৈছোঁ। এই পস্ত ইয়াত 50 গ্ৰাম আছে। 1 পোৱা জলকীয়াত 50 গ্ৰাম পস্ত দিব লাগে, তেতিয়া সোৱাদটো ভাল হয়। এইটো আচাৰ মানে ইমানেই ভাল লাগে নহয় খাই। অকল আচাৰে সৈতে আপুনি ভাতকেইটা খাব পাৰিব বা ৰুটি লগতো এইটো খাব পাৰে। অকল আচাৰকণে সৈতে আপোনালোকে ৰুটিও খাই দিব পাৰিব, ভাতো খাই দিব পাৰিব। ইমানেই টেষ্টি। বনাবচোন আপোনালোকে। এইটো তেল বিৰিঙালৈকে আমি ইয়াক লৰাই থাকিব লাগিব। ভাল ধৰণে এনেকৈ মিক্স কৰি থাকিব লাগিব। এনেকৈ 10 মিনিটমান লৰাই থাকিব লাগিব। তাৰপাছতে আমি এতিয়া এইখিনি হৈ গৈছে। ইয়াৰ ওপৰতে জলকীয়া 1 পোৱা দি দিছোঁ। 1 পোৱা জলকীয়াত 50 গ্ৰাম পস্ত। এইখিনি এতিয়া ভাল ধৰণে মিক্স কৰিব লাগিব। 15 মিনিটমান লাগিব মিক্স কৰি থাকিব।
15 মিনিটমান এনেকৈ হিলাই থাকিব আপোনালোকে। গেছটো মিডিয়ামত দিব, মিডিয়ামত দি পেলাই হিলাই থাকিব। বেছিকৈ দি দিলে জ্বলি যাব পাৰে। কেৰাহীৰ পৰা যেতিয়া এৰাই আহিব মানে বস্তুটো, তেতিয়াই এইখিনি হৈ গ'ল বুলি ধৰিব লাগিব। এনেধৰণে লৰাই থাকিব লাগিব। এইখিনি আমাৰ এতিয়া প্ৰায় হৈ গৈছে। এয়া আমি এটা বাউলত উলিয়াই পেলালোঁ হৈ যোৱাৰ কাৰণে। তাৰপিছতে ইয়াতে ঠাণ্ডা হ'লে এটা কাজি নেমু চেপি দি দিব লাগিব। ঠাণ্ডা হ'ব লাগিব দেই, ঠাণ্ডা হোৱাৰ পাছত দিব। তেতিয়া আচাৰখিনি সম্পূৰ্ণ ঠাণ্ডা হৈ যাব। আৰু তাতে অলপ মিঠাতেল দি দিব, 5 চামুচমান মিঠাতেল দি দিব, কেঁচা মিঠাতেল। এটা কাজি নেমু আৰু 5 চামুচমান মিঠাতেল দি দিব। এয়া হৈ গৈছে আমাৰ, ৰেডি হৈ গ'ল। পস্ত জলকীয়াৰ আচাৰ ৰেডি হৈ গ'ল। চাওকচোন ইমান ধুনীয়া লাগিছে দেখিবলৈ। যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।